প্ৰিয় শ্ৰোতা বন্ধুসকল নমস্কাৰ। আজি মই আপোনালোকক ৰক্ষক উপন্যাসৰ ৮০তম খণ্ডটি আবৃত্তি কৰি শুনাম। আপোনালোকে মনোযোগেৰে শুনক। বিভীষণে ভয়তে হেতা পুৰি ক'লে, ৰঘুমণি, ৰাক্ষসপতি ৰাৱণ পুত্ৰশকত ভস্ম হৈ গৈছে। তেওঁ যুদ্ধৰ সাজে সাজিব লাগিছে। বীৰৰ পদভৰত পৃথিৱী কঁপিব ধৰিছে। ৰাক্ষস সৈন্যই গৰ্জিব ধৰিছে। এতিয়া এই বিকট সংকটৰ পৰা আৰু শিবিৰ কেনেকৈ ৰক্ষা কৰা হ'ব? ৰাক্ষস সেনাপতিয়ে প্ৰলয় নাদসদৃশ শিঙা বজাব ধৰিছে। অগ্নিবৰ্ণৰ স্বৰ্ণ ধ্বজাযুক্ত ৰথ ৰণধ্বনি কৰি বাহিৰ ওলাব ধৰিছে। চতুৰংগিনী সেনাৰ ব্যূহ সাজিব ধৰিছে। লংকাৰ বীৰসকল এনেদৰে শস্ত্ৰপাণি হৈ লংকাৰ পৰা ওলাই আহিব ধৰিছে যেন উইয়াফলুৰ পৰা কাল সৰ্পহে ওলাইছে। ৰথীসকলৰ সেনানায়ক হৈছে অতি উগ্ৰ। গজাৰোহী সেনাৰ নায়ক হৈছে বজ্ৰপাণি ইন্দ্ৰ সমপৰাক্ৰমী বাস্কল। মহাবীৰ অতিলোমা অশ্বাৰোহীৰ নায়ক ভীষণাকাৰ বিৰালাক্ষ পদাতিক সৈন্যবাহিনীৰ অধিপতি। মহাৰাজ, মহাদুৰ্মদ পতাকাধাৰী হোৱা এই অগ্ৰচণ্ডা ৰাক্ষস সেনা লংকাত যুদ্ধব্যাকুল হৈ পৰিছে। এতিয়া আমিও অতি তৎপৰতাৰে সাজু হোৱা উচিত। আজিৰ প্ৰলয় যুদ্ধত জগতজয়ী জগদীশ্বৰ ৰাক্ষসেন্দ্ৰ ৰাৱণৰ সৈতে আপোনাৰ মুখামুখি হ'ব লাগিব। চিন্তাকুলিতভাৱে ৰামে ক'লে, তেনেহলে মিত্ৰ, সকলো সেনানায়কক ইয়ালৈ মাতি আনা। এতিয়া এই দাসৰ ৰক্ষা দেৱতাইহে কৰিব। বিভীষণে জোৰেৰে শিঙা ফুকালে। অংগদ, নীল, হনুমান, জাম্বৱন্ত, গয়ান্দ, গবাক্ষ, সুগ্ৰীৱ আদি সকলো বানৰ সেনাপতি গুল্মপতি আহি ৰামক ঘেৰি বহিল। ৰামে ক'লে, বীৰবৃন্দ, আজি ৰাৱণে পুত্ৰ শোকতে বিহ্বল হৈ কাল যুদ্ধ কৰিব। তোমালোক সকলো ত্ৰিভুৱন জয়ী বীৰ, যুদ্ধ সাজেৰে সজ্জিত হৈ এই বিপদৰ পৰা ৰামক ৰক্ষা কৰা। হে মিত্ৰগণ, এতিয়াতো লংকাত একমাত্ৰ এজনেই ৰথী ৰাৱণ জীৱিত আছে। তোমালোকে নিজ বাহুবলেৰে সমুদ্ৰক বন্ধন কৰিছা। তোমালোকে অতি পৰাক্ৰমী কুম্ভকৰ্ণক বধ কৰিছা। তোমালোকৰ প্ৰতাপৰ গুণতে অজয় মেঘনাদ বিনষ্ট হল। হাই, ৰঘুকুলবধূ সীতা এতিয়াও ৰাৱণৰ কাৰাগাৰত বন্দী হৈ আছে। বীৰগণ, এতিয়া ৰাৱণক বধ কৰি তেওঁক উদ্ধাৰ কৰি মোৰ কুল আৰু মান ৰক্ষা কৰা। ৰামৰ চকু লোটকেৰে ভৰি পৰিল। ৰামৰ চকুত চকুলো দেখি সুগ্ৰীৱে ক'লে, হে ৰঘুমণি, মই আপোনাৰ প্ৰতাপতে ৰাজসুখ ভোগ কৰি আছো। গতিকে মহাৰাজ, আজি হয় মই ৰাৱণক বধ কৰিম, নতুবা নিজেই মৰিম। আপুনি কিয় চিন্তা কৰিছে? সহস্ৰ বিদ্যুতৰ গৰ্জন সম বজ্ৰধ্বনি শুনি বানৰ সেনা স্তব্ধ হৈ গল। ৰামে ব্যগ্ৰতাৰে সুধিলে, এতিয়া ইয়াৰ কি নতুন বিপত্তি আহিল? হে বীৰেন্দ্ৰগণ, অস্ত্ৰ ধাৰণ কৰি ৰণোদ্যত হোৱা। এই কথাত হাঁহি মাৰি মাতুলিয়ে ক'লে, দাশৰথী প্ৰসন্ন হওক। আপোনাৰ সহায়ৰ বাবে স্বয়ং বজ্ৰপাণি ইন্দ্ৰ ঐৰাৱতত আৰোহণ কৰি আহি আছে। তেওঁৰ লগত আছে কুমাৰ কাৰ্তিক, সহদেৱ, ৰুদ্ৰসকল, মৰুত, আদিত্য আৰু গৰুৰ। সসম্ভ্ৰমে ৰামে ক'লে, হে ৰাক্ষসৰাজ বিভীষণ, হে বানৰেন্দ্ৰ সুগ্ৰীৱ, বলা আমি আগবাঢ়ি গৈ দেৱেন্দ্ৰৰ অভ্যৰ্থনা কৰোঁ। পাদ্য অৰ্ঘ্যৰ দ্বাৰা তেওঁলোকৰ সৎকাৰ কৰোঁ। বন্ধুসকল, আপোনালোকে খণ্ডটি শুনিলে। খণ্ডটি আজিলৈ ইমানতে অন্ত পৰিছে। এতিয়া আপোনালোকে অনুগ্ৰহ কৰি লাইক কৰি দিয়ক, শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব নকৰাজনে ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।